নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি হয়তো যেতিয়া জীৱনৰ পৰা যেতিয়া প্ৰাপ্তি বিচাৰোঁ আমি তাক নাপাওঁ, বা আমি যেতিয়া কিবা এটা কামনাৰ দিশত বা কিবা এটা পাবৰ কাৰণে আমি যেতিয়া কষ্ট কৰি থাকোঁ, যেতিয়া আমি নাপাওঁ, তেতিয়া আমি বিভিন্ন সময়ত বিভিন্নজনক দুখ দিওঁ। যেতিয়া আমি পিতৃ মাতৃক দুখ দিওঁ, কেতিয়াবা হয়তো আপোনাৰ প্ৰিয়জনক আপোনাক দুখ দিয়ে যে তেওঁৰ কাৰণে আপুনি জীৱনত এইটো নাপালে ইত্যাদি ইত্যাদি। কিন্তু যদি আপুনি প্ৰকৃতাৰ্থত যদি শুদ্ধৰূপে বিশ্লেষণ কৰে, শুদ্ধৰূপে এনালাইজ কৰে, আপোনাৰ প্ৰতিটো বিফলতাৰ মূল কাৰণ আপুনি নিজে। আপোনাৰ জীৱনটোৰ যি আপুনি কষ্টসাধ্য জীৱন পাৰ পাইছে আপুনি, ইয়াৰ মূল কাৰণ প্ৰকৃতাৰ্থত আপুনি নিজে। আৰু যদি আপুনি ধৰ্মীয় তত্ত্ব, বাস্তুশাস্ত্ৰ, নিউমেৰলজি বা বিভিন্ন তত্ত্ববিলাক আপুনি যদি বিশ্লেষণ কৰে, তেতিয়াহ'লে দেখিব আপুনি আপোনাৰ যি নিগেটিভ এফাৰ্মেশ্যন, অৰ্থাৎ আপুনি নিগেটিভভাৱে কিমান আপুনি কথাবিলাক বিশ্লেষণ কৰে বা নিগেটিভ দিশত আপুনি কিমান বিচাৰ কৰে, আৰু এই নিগেটিভ বিচাৰ কৰাই হৈছে আপোনাৰ জীৱনৰ দুৰ্দশাৰ মূল কাৰণ। আপুনি যদি পজিটিভলি সকলো কথাক বিশ্লেষণ কৰে, আপোনাৰ জীৱনটোক যদি আপুনি পজিটিভলি বিশ্লেষণ কৰে, অপ্ৰাপ্তিয়ে হওক বা প্ৰাপ্তিয়ে হওক, এই প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজত যদি আপুনি পজিটিভ হয়, অৰ্থাৎ প্ৰতিটো বেয়া ঘটনা বা ভাল ঘটনাক আপুনি যদিহে পজিটিভলি চিন্তা কৰে যে এইটো ঘটনা আপোনাৰ ভালৰ কাৰণেই হৈছে বা এই ঘটনাটো আপোনাৰ ভালৰ কাৰণেই ঘটিব ধৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি পজিটিভভাৱে আপুনি জীৱনত ৰিজাল্ট পাব। আপোনাৰ জীৱনত কেতিয়াবা বিফলতা অহাটো স্বাভাৱিক কথা, আপোনাৰ জীৱনত কেতিয়াবা নিৰাশ হোৱাটো স্বাভাৱিক কথা, আপুনি কেতিয়াবা জীৱনৰ পৰা বিচৰাটো নাপাবে স্বাভাৱিক কথা। এইটো আপুনি সহজভাৱে গ্ৰহণ কৰি, পজিটিভলি গ্ৰহণ কৰি আপুনি পুনৰাই প্ৰচেষ্টা কৰাটো প্ৰয়োজন। কিন্তু আমাৰ সমাজত বা আমাৰ ওচৰে পাজৰে এনে অনেক সংখ্যক লোক থাকে যিয়ে অতীতত হৈ যোৱা বিভিন্ন নিগেটিভ ঘটনা বা বিভিন্ন নিগেটিভ তেওঁ ফলাফলত তেওঁ পুনৰাবৃত্তি কৰি থাকে, তেওঁ তাকেই যেন স্মৰণ কৰি থাকে, আৰু প্ৰতিটো ক্ষণত তেওঁ সেই নিগেটিভ ভাৱ এটালৈ জীৱনটো পাৰ কৰে। কিন্তু যদি আপুনি সঁচা অৰ্থত জীৱনটো সুন্দৰ কৰিব বিচাৰিছে, পজিটিভলি জীৱনটো লাভ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি পুৰণা ঘটি যোৱা যিবিলাক নিগেটিভ ঘটনা তাক বাদ দি আপুনি পজিটিভলি যদি বিচাৰ বিশ্লেষণ কৰে যে আপোনাৰ যিবিলাক বেয়া ঘটনা ঘটিলে হয়তো কিবা ভালৰ কাৰণে ঘটিছে, আপোনাৰ পজিটিভ এফাৰ্মেশ্যনে, আপোনাৰ পজিটিভ চিন্তাৰ চাই আপোনাৰ জীৱনটোক পজিটিভ কৰিব, আপোনাৰ জীৱনটো সুন্দৰ কৰিব। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট যে আপুনি পজিটিভলি কথা কিছুমান ক'ব লাগিব, পজিটিভলি ভাৱধাৰা ৰাখিব লাগিব, আৰু পজিটিভ কথাবিলাক আপুনি আলোচনা কৰিব লাগিব। সেয়া আপুনি অকলেই হওক বা সমজুৱাভাৱে হওক বা ঘৰখনতে হওক। এই আপোনাৰ পজিটিভলি এফাৰ্মেশ্যনবিলাকে যে আপুনি ভাল, আপুনি শুদ্ধ, আপোনাৰ পৰিয়ালটো শুদ্ধ, আপুনি শুদ্ধ দিশত গতি কৰিছে, আপোনাৰ জীৱনটো শুদ্ধময় হৈ পৰিছে, আপুনি ভবা ধৰণে জীৱনটো লাভ কৰিছে, আপুনি সুখী ব্যক্তি, ইত্যাদি ইত্যাদি পজিটিভ এফাৰ্মেশ্যনবিলাকে আপোনাৰ জীৱনটোক সুন্দৰময় দিশ প্ৰদান কৰে। সেইকাৰণে আপুনি প্ৰতিটো ক্ষেত্ৰত যেতিয়া পজিটিভ এফাৰ্মেশ্যনবিলাক নিজকে আপুনি দিব বা পজিটিভ হৈ আপুনি জীৱন পাৰ কৰিব, তেতিয়াহ'লে নিশ্চিতভাৱে পৰিৱেশ পৰিস্থিতিয়ে বা ল অফ এট্ৰেকশ্যন বা ল অফ ইউনিভাৰ্ছ বা আমাৰ যিবিলাক ধৰ্মীয় তত্ত্ব, বাস্তুতত্ত্ব বা আপোনাৰ যি কোৱা যায় ছাবকনচিয়াছ মাইণ্ড বা অৱচেতন মনে আপোনাক সেই শক্তি প্ৰদান কৰে আৰু আপোনাক পজিটিভ কৰি ৰাখে, আৰু আপুনি আপোনাৰ জীৱনৰ পৰা যি প্ৰাপ্তি কৰিব বিচাৰিছে সেয়াই লাভ কৰে, বা আপুনি যি কথা কয় সেয়াই আপুনি প্ৰাপ্তি কৰে। গতিকে আপুনি যদি নিশ্চিতভাৱে আপোনাৰ জীৱনটোৰ পৰা আপুনি সুন্দৰ যদি প্ৰাপ্তি কামনা কৰিছে, আপুনি জীৱনটোৰ পৰা যদি ভাল আশা কৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি কিছু পজিটিভ এফাৰ্মেশ্যন নিজৰ কাৰণে প্ৰস্তুত কৰাটো প্ৰয়োজন। যে আপুনি কি হয়, আপুনি কোন ক্ষেত্ৰত ভাল, আপোনাৰ ভাল কি, ইত্যাদি ইত্যাদি আপুনি পজিটিভ এফাৰ্মেশ্যনবিলাক নিজকে প্ৰতিদিন আওৰোৱাটো প্ৰয়োজন, নিজক কোৱাটো প্ৰয়োজন। আপোনাৰ যি ভাল গুণ আছে তাক আপুনি বিশ্লেষণ কৰাটো প্ৰয়োজন, আৰু যি বেয়া গুণ আছে সেয়াক আপুনি শুধৰাবলৈ চেষ্টা কৰাটো প্ৰয়োজন। এই পজিটিভ এফাৰ্মেশ্যন, পজিটিভ চিন্তাধাৰাই আপোনাৰ জীৱনটো সুন্দৰময় কৰিব, আৰু তেতিয়াহে আপুনি কোনো ধৰণৰ কোৱা যায় যে পৰিস্থিতি বেয়া যিমানে নহওক আপুনি তাৰ মুখামুখি হ'ব পাৰিব, আৰু আপুনি কৃতকাৰ্য বা জয়ী হ'ব পাৰিব। বন্ধুসকল, যদিহে আপুনি ধৰ্মতত্ত্ব, বাস্তুতত্ত্ব, নিউমেৰলজি, এষ্ট্ৰলজি বুজি পায়, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে পজিটিভ এফাৰ্মেশ্যনে আপোনাৰ জীৱনত কি ভাৱ বিস্তাৰ কৰিব আপুনি তাকো বুজি পোৱাটো প্ৰয়োজন, আৰু তাক আপুনি ব্যৱহাৰ কৰাটো প্ৰয়োজন। আশা ৰাখোঁ আপুনি আপোনাৰ জীৱনত তাক ব্যৱহাৰ কৰিব, জীৱনটো সুন্দৰময় কৰিব, আৰু জীৱনটো আশাপূৰ্ণ কৰিব। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।